নমস্কাৰ প্ৰেছ বন্ধুসকল। আজি বিশেষকৈ আমি কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটিৰ পৰা কিছুমান কথা যোনটো অথনি আমাৰ ইন্টি চাহাবে ক'লে সেইটো কথাই মই পুনৰ দোহৰাব বিচাৰিছোঁ যে কথাটো হ'ল আমাৰ ইয়াত কাৰাপশ্যন খালি তুলিৰামে কণ্ট্ৰেক্ট ভোট কৰিলে, তুলিৰামৰ পৰিয়ালে কণ্ট্ৰেক্ট ভোট কৰিলে সেই বুলি নহয়, খালি সেইটোৱেই নহয়, সেইটো যে কণ্ট্ৰেক্ট কৰি যে তাত শেষ হৈ গৈছে বুলি নহয়। আমাৰ প্ৰশ্নটো হ'ল আজি কাৰ্বি আংলঙৰ মাটি আদাৰ ষ্টেট কিমান এনক্ৰ'চ কৰি আছে। আপোনালোকে দেখিছে বা আপোনালোকেও গৈছে, নাগালেণ্ড বৰ্ডাৰত গৈছে, মেঘালয় বৰ্ডাৰ এনি টাইম কি হ'ব একো ঠিক নাই, সদায় মানে ৰেড এলাৰ্টত থাকে, কোনটো সময় গণ্ডগোল হয় কি সময় কিন্তু আমাৰ ইয়াত এটাই দেখা পাইছোঁ যে আমাৰ তুলিৰাম চাহাবে কয় যে আমি চুলিৰ সমানটো আমি মাটি অন্যক ঘূৰি নিদিওঁ বা আদাৰ ষ্টেটক নিদিওঁ, লোকক নিদিওঁ। কিন্তু এতিয়া যোনটো দেখিছোঁ নাগালেণ্ডৰ পৰা এতিয়া নতুনকৈ আকৌ এনক্ল'জ হৈ আছে, নতুনকৈ ঘৰ বনাই আছে, আমাৰ ফৰেষ্ট যোনটো আছে ফৰেষ্টবিলাক নাইকিয়া হৈ গৈ আছে, আৰু ঠিক তেনেকুৱা মেঘালয় বৰ্ডাৰতো ঠিক তেনেকৈ চলি আছে। আপোনালোকে নিজেই প্ৰেছসকলেও এবাৰ গৈছিলে, তাত চাই আহিছে, কিন্তু আল্টিমেটলি তাৰ আউটকামটো কি হ'ল? ইছ্যুবিলাক ডাইভাৰ্ট কৰি তেওঁলোকে চব চুপচাপ বহি যায়। মাটি যে দি আছে বেলেগক, কিন্তু ওপৰতহে দেখাইছে যে আমি কংগ্ৰেছ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কাউঞ্চিলৰ পৰা আমি এইটো কৰি আছোঁ সেইটো কৰি আছোঁ, কিন্তু সঁচাকৈ চাব গ'লে মানে খালি চব ডাইভাৰ্ট কৰি আছে, ইছ্যুজবিলাক ডাইভাৰ্ট কৰি আছে। আৰু এতিয়া এটা কথা আহিল, চব বহুত ডাঙৰ কথা, আজিকালি যোনটো বিশেষকৈ আপোনালোকৰ প্ৰেছ মিডিয়াত বিশেষকৈ ওলাই থকা যে ঘৰ বনোৱাটো, তেওঁলোকে এটা ঘৰ বনাইছে, ঠিকে আছে, ঘৰ বনোৱাটো তেওঁ বনাইছে, আমি ভালে পাইছোঁ, কিন্তু এই ঘৰ বনোৱা টকাটো ক'ৰ পৰা আহিলে? তেওঁ কৈছে তেওঁৰ পুতেকহে বনাইছে, হ'ব পাৰে পুতেকটো বনাব পাৰে, পুতেকক ঘৰ বনোৱাৰ কাৰণে আমি একো বেয়া নাপাওঁ, ভালেই হৈছে ঘৰ বনোৱাৰ কাৰণে, কিন্তু পুতেক যে কণ্ট্ৰেক্টৰ হ'ল, ক্লাছ 1 কণ্ট্ৰেক্টৰ হ'ল, কিমান বছৰৰ পৰা হ'ল, তেওঁ কেতিয়াৰ পৰা হ'ল? কিয়নো আমি যোনটো গম পাওঁ, ক্লাছ 1 এই কণ্ট্ৰেক্টৰ হ'বৰ কাৰণে বহুত নৰ্মছ আছে, সেই নৰ্মছবোৰ ফুলফিল কৰিছে নেকি? এই নৰ্মছবোৰ ফুলফিল নকৰাকৈ কণ্ট্ৰেক্টৰ বুলি ক'লে যে পুতেকে কৰিছে নে বাপেকে কৰিছে, সেইটো কথা আহি যায়। খালি কাউন্সিলত এতিয়া মই CM হৈ আছোঁ, সেইটো কাৰণে মই ঠিকা কৰিব নোৱাৰোঁ, সেইবাবে মই মোৰ পুতেকৰ নামত মই কৰি আছোঁ, সেইটোৱে কৰিছে নেকি? আৰু 2 নম্বৰ কথাটো হ'ল, এই ঘৰ নবনোৱাৰ আগতে আপোনালোকে দেখিছে ইয়াতে এটা বিৰাট ডাঙৰ ঘৰ আছিল, সেইটোতো নাই হ'লেও 5 কোটি টকা আছিল, যিমান যি ক'লেও মই এনেই ধৰিছোঁ 5 কোটিমান হ'ব বুলি, কিন্তু তাতকৈ বেছিও হ'ব পাৰে। সেই ঘৰটো ডিছমেণ্টেল কৰা, সেইটো ঘৰ বনোৱা কিমান বছৰ হৈছে? ঘৰৰ কাৰ্বি আংলঙৰ মাটিত যি ঘৰ বনালেও ক্ৰেকটো হয়, সেইটো সঁচা কথা, কিন্তু সেই ক্ৰেক হোৱাৰ কাৰণে ইমান 5 কোটি 6 কোটি ঘৰ বনাই আকৌ ভাঙি আকৌ নতুন ঘৰ বনোৱা, এইটো কিবা আমি ধৰিব পৰা নাই। আমাৰ CM চাহাবৰ টকা ইমান অভাৰফ্ল' হৈ আছে যে এই কোটি টকা তেওঁৰ কাৰণে একো নোহোৱা হৈ গ'ল। কোটি টকা বুলি ক'লে আমাৰ এই 100 টকা 200 টকা তেনেকৈ নিশ্চয় এতিয়া তেনেকৈ ধৰিব পাৰে। আৰু এইটো কাৰণে আমি কৈ আছোঁ যে তেওঁ নিজেই কৈছে বা আমি পাৰ্টিৰ পৰাও কৈ আছোঁ যে এইটো CBI ইনকুৱাৰীটো হওক। ED আহিছে, ED মষ্ট প্ৰবলি ইয়ালৈকেতো আহি পোৱা নাই, বোলা গুৱাহাটীলৈকে আহিছে, কিন্তু গুৱাহাটীত কেনেকৈ কি কৰিছে এতিয়ালৈকে আমি ডিটেইলছ একো পোৱা নাই, কিন্তু ED
গুৱাহাটীত আহিলে নহ'ব তেওঁ মানে গ্ৰাউণ্ড জিৰ'ৰ পৰাই চাব লাগে কিয়নো তেওঁ ইয়াতে ডাঙৰ দীঘল হোৱা ইয়াতে থকা যেতিয়া ইয়াৰে CM যেতিয়া ইয়াৰ পৰাহে চাব লাগে গুৱাহাটীত চাই যিমান যি পাব তাত তেনেকৈ নাপাব ইয়াত যিমান পাব আৰু CBIটো তেওঁ নিজেই ৰিকুৱেষ্ট কৰিছে আহিবৰ কাৰণে আৰু এই ৰিকুৱেষ্টটো খালি মুখেৰে ক'লে নহ'ব তেওঁ লিখিতভাৱে এটা দিয়ক CBIক যে মোৰ এগেইনষ্টে বহুত কথা ওলাই আছে যেতিয়া আপোনালোকে ইয়াতে এবাৰ আহক মই আপোনালোকক ৱেলকাম কৰিম বা আপোনালোকে আহক বুলি এটা চিঠি দিলে ৰাইজে সন্তুষ্ট পাব কাৰ্বি আংলং ৰাইজে আমি যোনবিলাক কথা কৈ আছোঁ সেইটো আমাৰ কংগ্ৰেছৰ কথা নহয় এইটো আমি ৰাইজৰ কথা কৈ আছোঁ ৰাইজে যোনটো কথা পাতি আছে সেইবোৰ কথা কৈ আছোঁ সেইটো হ'ল মেইন কথা আৰু ক্লেইমছ এণ্ড কাউণ্টাৰবিলাক দিয়া হৈ আছে কিন্তু খালি ক্লেইমছ এণ্ড কাউণ্টাৰ দিলেতো নহ'ব আৰু কিছুদিনৰ পিছত এইটো একো নাইকিয়া হৈ যাব ইয়াতে বহুত কেছ তেনেকাই গ'ল যে লাষ্টত একো প্ৰুফ নাথাকাকৈ চব বস্তুবিলাক শেষ হৈ যায় এইটো কাৰণে এইবোৰ বস্তু যোনটো চেঞ্চিটিভ ইছ্যুজবিলাক চবে আমাৰ ৰাইজেও এইটো অলপ ইণ্টাৰেষ্ট ল'ব লাগে কিয়নো তেওঁ আজি যোনটো কৰি আছে সেইটো ৰাইজৰ টকাহে লুট হৈ আছে লুট মানে টোটেলি ৰাইজৰ টকা লুট অথনিৰ পৰা কৈছে যেতিয়া যে ঠিকাদাৰ বোলে নাইকিয়া হৈ গ'ল আপোনালোকে টেণ্ডাৰ কেতিয়া দিছে বুলি কেতিয়াও শুনি নাপাব টেণ্ডাৰ কথা শুনি নাপায় টেণ্ডাৰৰ কথা যদি শুনি নাপাওঁ তেনে ঠিকাদাৰ ক'ত হ'ব ইয়াৰকৈ কিছুদিন আগতে এইটো বহুত হুলস্থুল হৈছিলে এক সপ্তাহত 30 কোটি টকাৰ কাম কমপ্লিট কৰা সেইবোৰ কাম যদি আকৌ ৰিপিট হৈছে বুলি ক'লে এইটো কেনেকুৱা হ'ব আৰু যোনটো দেখিছোঁ এতিয়া ডিফুৰ মাজত বহুত ৰাস্তা ভাল হৈ আছে কিন্তু গাড়ী এবাৰমান ডাঙৰ গাড়ী এবাৰমান চলিলে মানে চাকা চিনবিলাক চব উঠি মানে পকাটো উঠাই দিয়ে সেইটো মই বেলেগ জেগা নকওঁ আমাৰ ৰুকাছে নিজাটো সেইটো হৈ আছে এবাৰ পানী দিওঁতে মানে বৰষুণ দিওঁতে বৰষুণটো এবাৰহে দিছে দুবাৰ দিছে প্ৰথমৰ কম দিছে এবাৰ অলপ ডাঙৰকৈ দিছে এই ডাঙৰ দিওঁতে মানে পানী লৈ গ'ল ৰাস্তা অলপটো নিলেই এতিয়াতো আৰু আহিব আছেই পানী বৰষুণ আহিব আছেই এনেকুৱা কাম কৰিলে কি হ'ব খালি হিচাপত কিবা দেখাবৰ কাৰণে কাম কৰিছোঁ বুলি ক'লে নহ'ব কিয়নো আমি ৰাইজবিলাকে আমি এই ৰাস্তাটো আকৌ কেতিয়া পাম আমাৰ একো ঠিক নাই কিন্তু এইটো কাৰণে আমি এইটো আপোনালোকৰ মাধ্যমেৰে এইটোৱে কৈ আছোঁ যে এই ৰাস্তা বনোৱাটো এবাৰ বনাওঁতে অলপ ভালকৈ বনাব লাগে কেতিয়া ৰিটাৰ্ণ পাম কেতিয়া আকৌ এবাৰ আহিব এইটো আমি একো গম নাপাওঁ ইয়াত কৰাপশ্যন হৈছে তেনেহ'লে CBI এনকুৱাৰীৰ কাৰণে তেওঁ ৰেডি আছে বুলি কৈছে তেওঁ কৈছে যে মই 6 বছৰ আগতে বোলে CBI ইয়াত ৱেলকাম কৰিছোঁ বুলি কৈছে গতিকে আমি কাৰ্বি আংলঙৰ ফালৰ ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটিৰ ফালৰ পৰা ৰিকুৱেষ্ট কৰিছোঁ তেওঁক যে আপুনি সোনকালে CBI এনকুৱাৰী কৰক আৰু ইডিক মাতক ইনভাইট কৰক যে কাৰ্বি আংলঙত কৰাপশ্যন হোৱা নাই বুলি আপুনি दूध का दूध पानी का पानी हो जाएगा आप इनवाइट कीजिए এই কথাটো আমি উত্থাপন কৰিব বিচাৰিছোঁ আৰু আমাৰ ইয়াত কাৰ্বি আংলঙত এই যে যিকেইটা স্কিমছ লৈ আছে মই মূল কথাটো কৈছোঁ আমাৰ এনুৱেল একশ্যন প্লেনৰ যিখিনি টকা এইখিনি টকাটো আহিব ইয়াত আৰু এইখিনি টকাটো ইয়াত নহাৰ কোনো প্ৰশ্ন নাই গতিকে 2022-23 615 crore আৰু 2023-24 715 crore আৰু 2024-25 815 crore more than 2145 crore এইখিনি টকা যে কাৰ্বি আংলঙত আহিছে এইখিনিতো টকা নাহাৰ কোনো প্ৰশ্নই নাই গতিকে আজি কাৰ্বি আংলঙৰ ৰাইজে না বিল পাইছে না ৰাইজে কিবা টকা পাইছে কন্ট্ৰেক্টৰ্ছ সকলে কান্দি আছে এই গোটেইখিনি কথা ইয়াত যদি CBI এনকুৱাৰী আহে তেনেহ'লে গোটেইখিনি কথা ক্লিয়াৰ হৈ যাব আপুনি নিজে ক'লে যে আমি CBI
এনকুৱাৰীটো বিচাৰিছোঁ বুলি কৈছে। আৰু ইয়াত কেইদিনমান আগতে এই কথাবিলাকতো উত্থাপন হৈছে যে তেওঁৰ কোনোবা এজন ইণ্টেৰিয়ৰ ডিজাইনাৰে মাল্টি-মিলিয়নাৰ্ছ ইয়াত ফাৰ্ম হাউচ আছে আৰু তেওঁ ঘৰ আছে আৰু বেলেগ বেলেগ ঠাইত যে তেওঁ ইমান ঘৰ বনাইছে, গুৱাহাটীত বনাইছে, দিল্লীত বনাইছে, এই গোটেইখিনি কথাও প্ৰুফ হৈ যাব যে আপুনি কৰাপশ্যন কৰা নাই। আমাৰ কাৰ্বি আংলঙৰ ৰাইজে এতিয়া এনেকুৱা ফেচ কৰি আছে, গাঁৱত এমুঠি ভাত খাবলৈ টকা নাই হাতত, ঘৰ চলাবলৈ টকা নাই হাতত, এনেকুৱা অৱস্থা হৈ আছে কাৰ্বি আংলং। গতিকে আপুনি সোনকালে CBI মাতক, CBI এনকুৱাৰী কৰক, কাৰ্বি আংলঙত যে কৰাপশ্যন হোৱা নাই, আৰু বাকীখিনি কথা ডিটেইলছ আমাৰ ভাইচ প্ৰেছিডেণ্ট ডাঙৰীয়াই ক'ব। ইয়াত যে ক'ৰবাত তেওঁতো কৈছিলে যে তেওঁ পলিটিক্সত অহাৰ আগত বোলে কণ্ট্ৰেক্টৰ্ছ আছিলে। কণ্ট্ৰেক্টৰ্ছ আছিলে, কাৰ্বি আংলঙতো বহুত ফাৰ্ষ্ট ক্লাছ কণ্ট্ৰেক্টৰ আছিলে, তুলিৰাম ৰংহাং কণ্ট্ৰেক্ট কৰাৰ আগতো। বাকী কণ্ট্ৰেক্টৰ্ছবিলাক ইমান ডাঙৰ ডাঙৰ ঘৰ বনাব পাৰিছে জানো কাৰ্বি আংলঙত? আৰু আপুনি যদি কণ্ট্ৰেক্ট কৰি পেলাই যদি ইমান টকা কমাইছে বা উপাৰ্জন কৰিছে, তেনেহ'লে আপুনি ৱৰ্ক অৰ্ডাৰবিলাক দেখাই দিয়ক, আপুনি কিমান কামৰ টকা পাব লাগিব আপুনি 200 কোটি প্লাছ ঘৰ বনাবলৈ। আৰু বাকী মাটি যে কিমান আছে কাৰ্বি আংলঙত, তেওঁ কিমান যে মাটি দখল কৰি থৈ দিছে ৱেষ্ট কাৰ্বি আংলঙত। এফালে শুনিছোঁ কিবা লাল চন্দন কিবা ৰুই আছে বুলি শুনিছোঁ ৱেষ্ট কাৰ্বি আংলঙৰ। তাৰপিছত ইয়াত দিচামা এৰিয়াত বাকীখিনি মাটিৰ ক্ষেত্ৰততো তেওঁ আমাৰ LACB চেয়াৰমেন হয়, গতিকে তেওঁ ধুনীয়াকৈ বুজাব পাৰিব। মই এইখিনি কথা অলপ কাৰ্বি আংলঙৰ ৰাইজক জনাবলৈ আপুনি সোনকালে CBI ডেট দি পেলাই আপুনি কওক যে ইমান তাৰিখে আমি CBI এনকুৱাৰী কৰোৱাম।